হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নাৰিকলৰ চিৰাৰ ৰেচিপি। মই নাৰিকলখিনি ভালদৰে এনেকৈ তলফালে যিটো কোলা থাকে এইটো ৰুকি লৈছোঁ আৰু এইখন ৰুকনি সহায়ত ধুনীয়াকৈ নাৰিকলখিনি ৰুকি লৈছোঁ। এই দেখিছেনে? ঠিক এনেকুৱাকৈ। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মই এটা নাৰিকল ৰুকি লৈছিলোঁ আৰু ইয়াত মই দিম চেনি আৰু চেনিখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে আচলতে চাই ল'ব, নাৰিকলৰ পৰিমাণ অনুসৰিয়ে চেনিটো দিব, কাৰণ চেনিটো বেছি হ'লেও ভাল নালাগে, কম হ'লেও ভাল নালাগে। কেৰাহীখন জুইত উঠাই দিছোঁ আৰু এতিয়া মই ইয়াত দি দিম ৰুকি থোৱা নাৰিকলখিনি। আৰু ইয়াক লৰাই দিম। মন কৰিব, আপুনি ইয়াক লৰাই থাকিব আৰু যথেষ্ট কম জুইত ভাজিব। যিমানেই কম জুইত ভাজিব সিমানেই ভাল হ'ব। যদি আপুনি গেছত ভাজিছে তেনেহ'লে সদায় ল' ফ্লেমত বনাব। আপুনি যেতিয়া ইয়াক ভাজি থাকিব ইয়াৰ পৰা অলপ পানী জাতীয় ওলাব, কাৰণ আমি চেনি দিছোঁ। চেনিখিনি গলি গ'লে অলপ পানীৰ দৰে ওলায়। পানীখিনি শেষ হোৱালৈ ভাজিব লাগিব। এয়া দেখিছেনে কেনেকুৱা হৈ আহিছে? চেনি পানীখিনি শুকাই শুকাই আহি আছে আৰু এতিয়া ইয়াক যিমানে সৰহকৈ লৰাব সিমানে লাগি যোৱাৰ চান্স নাথাকে। জুইটো ল' ফ্লেমত ৰাখিব আৰু সঘনাই লৰাই দিব। এয়া দেখিছেনে ক্ৰমান্বয়ে শুকাই শুকাই আহি আছে। আৰু এনেদৰে ৩-৪ মিনিটমান ভাজিলে হৈ যাব। আৰু এয়া আমাৰ নাৰিকলৰ চিৰা হৈ গৈছে ৰেডি। এতিয়া মই ইয়াক নমাই দিম। ইয়াতকৈ বেছিকৈ ভাজিলে আকৌ তলত লাগি যাব। এয়া নমালোঁ আৰু নমোৱাৰ পাছতো ইয়াক মই এনেদৰে লৰাইয়ে থাকিম, কাৰণ কেৰাহীখন গৰম হৈ আছে। একদম বৰ ধুনীয়া হৈ গৈছে, বুজিছেনে? কিমান ধুনীয়া হৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। খাবলৈ বহুত ধুনীয়া হয়। আৰু এয়া হৈ গ'ল আমাৰ নাৰিকলৰ চিৰা তৈয়াৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবই নাপাহৰিব। ইমান পৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ থাকিল বহুত বহুত ধন্যবাদ। আৰু আজিলৈ আছিল ভিডিঅ'টো ইমানেই। নমস্কাৰ।